হে দোস্ত ৱেলকাম টু মাই নিউ এনাদাৰ ভিডিঅ' কি খবৰ আপোনালোকে আশা কৰোঁ সকলোৱে ভাল। আজি চৌধুৰী বজাৰ চাৰিং পথাৰ ফাইনেল খেল অনুষ্ঠিত কৰা হ'ব ক্ৰিকেট ডে টুৰ্ণামেণ্ট। সেই খেলৰ খেলুৱৈসকল লীলবাগান ভাৰ্চাছ চাৰিং পথাৰ ফাইনেল খেল খেলুৱ। সেই খেলত বিভিন্ন ঠাইৰ খেলুৱৈসকল আহিব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবা। মোৰ ভিডিঅ'টো ইউটিউবত চাই থাকিলে এটা ছাবস্ক্ৰাইব কৰিবা আৰু ফেচবুকত থাকিলে এটা ফ'ল' কৰি দিবা প্লিজ। হে দোস্ত মই এতিয়া খোজকাঢ়ি গৈ আছোঁ। মই বৰ্তমানে আছোঁ চৌধুৰী বজাৰৰ ডিষ্ট্ৰিবিউটাৰৰ এই চাক ডিষ্ট্ৰিবিউটাৰ। মোৰ ফ্ৰেণ্ড এটা আহি আছে জাজিদ ষ্টাৰ বয়, সেইটোৰ চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰক। কিয় আমি এইটোৰ কথা কৈ আছোঁ, মোৰ ছাবস্ক্ৰাইব ইমান কম, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক প্লিজ। হে দোস্ত মই এতিয়া খেলখনৰ ফিল্ডৰ কাষত মই আহিছোঁ, এতিয়া চাবা। ধন্যবাদ জ্ঞাপন করা হয়। আমার এই টুর্নামেন্টখন আয়োজন কৰাটো বেষ্ট প্লেয়াৰ হিচাপে সহায় সহযোগিতা আগবঢ়াইছে আমাৰ অঞ্চলৰ বিশিষ্ট সমাজ সেৱক হুজাই ডিস্ট্রিক্ট মাইনরিটি মোর্চার প্রেসিডেন্ট শাহাবুদ্দিন মজুমদার ডাঙৰীয়া। আমি শাহাবুদ্দিন মজুমদার ডাঙৰীয়াকে তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। শ্ৰদ্ধা ৰাইজ, আমাৰ এই টুৰ্ণামেণ্টখন আয়োজন হে দোস্ত চাৰিং বজাৰৰ টিম এতিয়া আপোনালোকে চাই থাকিব।